নমস্কাৰ সকলোকে পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি এই ভিডিঅ'ত মই মা দুৰ্গাৰ কিছু প্ৰশ্ন উত্তৰ লৈ আনিছোঁ আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পায়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, মা দুৰ্গাই কোনটো অসুৰক বধ কৰাৰ পিছত দুৰ্গা দেৱী নামটো পায়? উত্তৰ, মা দুৰ্গাই দুৰ্গম নামৰ অসুৰক বধ কৰাৰ পিছত দুৰ্গা দেৱী নামটো পায়। 2 নম্বৰ, জনশ্ৰুতি মতে কোনজন ৰজাই ৰাজশাহীৰ তাহিৰপুৰত দুৰ্গা পূজা পাতিছিল? উত্তৰ, জনশ্ৰুতি মতে ৰজা কংস নাৰায়ণে ৰাজশাহীৰ তাহিৰপুৰত দুৰ্গা পূজা পাতিছিল। 3 নম্বৰ, আহিন মাহত দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজা নামেৰে জনা যায়। চ'ত মাহত দুৰ্গা পূজা কি নামেৰে জনা যায়? উত্তৰ, আহিন মাহত দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজা নামেৰে জনা যায়। চ'ত মাহত দুৰ্গা পূজা বাসন্তী দুৰ্গা পূজা নামেৰে জনা যায়। 4 নম্বৰ, সন্ধি পূজা কেতিয়া হয়? উত্তৰ, মহা অষ্টমীৰ শেষৰ দিনা তথা মহানৱমীৰ সূচনাৰ সময়ত সন্ধি পূজা হয়। 5 নম্বৰ, দুৰ্গা পূজাৰ মহা অষ্টমী আৰু মহানৱমীৰ সন্ধিয়া সময়ত কোন দেৱীক পূজা কৰা হয়? উত্তৰ, দুৰ্গা পূজাৰ মহা অষ্টমী আৰু মহানৱমীৰ সন্ধিয়া সময়ত জামুণ্ডা অৰ্থাৎ চামুণ্ডা দেৱীক পূজা কৰা হয়। 6 নম্বৰ, মা দুৰ্গাৰ বাহন সিংহটোৰ নাম কি? উত্তৰ, মা দুৰ্গাৰ বাহন সিংহটোৰ নাম হ'ল দাউন। 7 নম্বৰ, মহিষাসুৰৰ নাম ভাৰতৰ কোন চহৰত নামকৰণ হৈছিল? উত্তৰ, মহিষাসুৰৰ নাম ভাৰতৰ মাইচুৰ চহৰত নামকৰণ হৈছিল। 8 নম্বৰ, দুৰ্গা দেৱীৰ পৈশৰ শেষৰ দিন কোনটো? উত্তৰ, দুৰ্গা দেৱীৰ পৈশৰ শেষৰ দিনটো হ'ল কোজাগৰী পূৰ্ণিমা। 9 নম্বৰ, দুৰ্গা দেৱীৰ হাতত থকা তৰোৱালখনে কি ইংগিত দিয়ে? উত্তৰ, দুৰ্গা দেৱীৰ হাতত থকা তৰোৱালখনে বুদ্ধি আৰু জ্ঞানৰ প্ৰতীক ইংগিত দিয়ে। 10 নম্বৰ, দুৰ্গা মা হাতত থকা বজ্ৰপাত আৰু গদাই কি ইংগিত দিয়ে? উত্তৰ, দুৰ্গা মা হাতত থকা বজ্ৰপাতে দৃঢ়তা আৰু সংহতিৰ প্ৰতীক ইংগিত দিয়ে আৰু গদাই আনুগত্য, ভালপোৱা আৰু ভক্তিৰ ইংগিত দিয়ে। 11 নম্বৰ, দুৰ্গা মা হাতত থকা ত্ৰিশূলৰ তিনিটা ফালৰ অৰ্থ কি? উত্তৰ, দুৰ্গা মা হাতত থকা ত্ৰিশূলৰ তিনিটা ফালৰ অৰ্থ হ'ল মানুহৰ তিনিটা গুণক বুজায়, সেইকেইটা হ'ল ৰজ, তম আৰু সত্য গুণ। 12 নম্বৰ, হিন্দু শাস্ত্ৰ মতে দুৰ্গা শব্দটোৰ অৰ্থ কি? উত্তৰ, হিন্দু শাস্ত্ৰ মতে দুৰ্গা শব্দটোৰ অৰ্থ হ'ল দন্তীয়া দ দৈত্য নাশ কৰোঁতা, হচৌ বিঘিনি নাশ কৰা বুজায়, ৰ ৰোগ নাশ কৰা বুজায়, গ পাপ নাশ কৰে, চয়া শত্ৰু নাশ কৰে। 13 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে মা দুৰ্গা স্বামীৰ নাম কি? উত্তৰ, মা দুৰ্গা স্বামীৰ নাম হ'ল ভগৱান শিৱ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পায়। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।